নমস্কাৰ বন্ধুসকল, ইয়া চাওক পিয়'ৰ লোকেল মাগুৰ মাছৰ পোনা। অসমত প্ৰডাকশ্যন হোৱা পিয়'ৰ লোকেল মাগুৰ মাছৰ পোনা যদি আপোনাৰ লাগে, ইয়া চাওক কি ধুনীয়া পোনা। অসমত প্ৰডাকশ্যন হোৱা পিয়'ৰ লোকেল মাগুৰ মাছৰ পোনা যদি আপোনাৰ লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। হোম ডেলিভাৰী এভেইলেবল আছে। লগতে আছে পিয়'ৰ শিঙি মাছৰ পোনা, পিয়'ৰ লোকেল শিঙি মাছৰ পোনা। ইয়া চাওক কি ধুনীয়া লোকেল শিঙি মাছৰ পোনা। ইয়া চাওক, যদি আপোনাৰ শিঙি মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। ইয়া চাওক আৰু এটা মাছ আছে ভিয়েটনামী শ'ল মাছ। ইয়া চাওক, যদি আপোনাৰ শ'ল মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। ইয়া চাওক ভিয়েটনামী শ'ল মাছৰ পোনা। অসমৰ যিকোনো ঠাইৰ পৰা আপুনি অৰ্ডাৰ কৰিব পাৰে। ইয়া চাওক কি ধুনীয়া ধুনীয়া শ'ল মাছৰ পোনা। যদি লাগে যোগাযোগ কৰিব। পিয়'ৰ শিঙি মাছৰ পোনা, পিয়'ৰ লোকেল শিঙি মাছৰ পোনা যদি আপোনাৰ লাগে আমাৰ লগত যোগাযোগ কৰিব। হোম ডেলিভাৰী এভেইলেবল আছে। অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। শিঙি মাছৰ পোনা, মাগুৰ মাছৰ পোনা, যিকোনো মাছৰ পোনা লাগে আপোনাৰ স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব আৰু মাছৰ পোনা পাই যাব। ইয়া চাওক অক্সিজেন পেকেজিং কেনেকৈ হয়। অক্সিজেন পেকেজিঙত লৈ যোৱা হ'ব আপুনি যদি অৰ্ডাৰ কৰে মাছৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব।